অ' টিংকু আজি মাৰ ৰ'দ পৰিছে হয়নে গাটো কিবা লাগি গৈছে বাৰ মোৰ মাথাটোহে বিষাইছে আজি মাৰ ৰ'দ দিছে কিবা লাগি গৈছে পাই মোৰ ভোক লাগিছে মাক কগেচোন যা ভাত কেইটামান বনাবলৈ তই মাত্ৰ চাহ খাই উঠিছিলিহে তই আকৌ ভাত খাওঁনে খকুৱা চেলা গৰ কি আকৌ মোৰ ভোক লাগিলে কিবা মই নাখাম নি তোৰ ভোক লাগিলে তই নাখাবি নি কিবা মোৰ ভোক লাগিছে যা তই নালাগে যাব মই যাওঁ মোৰ মাক কওঁগে ভাত কেইটামান দিবলৈ এইটো যাওক দে অকল খাওঁ খাওঁকৈ থাকে আমাৰ ককাটোৰ নিচিনা এইটো একেই দে অকল খাওঁ খাওঁকৈ থাকে এইটো আইও আজি ইমান গৰম উঠিছে অ' মা কি কৰিছানো এইটো আহিলি আৰু উৎপাত কৰিবলৈ এইটো খকুৱাটো আকৌ কিবা খাব হ'ল চাগে সেইকাৰণে আহিছে অ' মা মোক ভাত কেইটামান দিয়াচোন ইমান ভোক লাগিছে কি তই এতিয়া চাহ খাই গৈছিলিহে আকৌ ভাত খাব হ'ল নে তই যাবি নে নাযাৱ হ'ব তই নেকানিবি মই তোক এনেহে ধমকি দিছিলোঁ তই হ'লেও তই ইমান খাই নুফুৰিবি আকৌ মানুহে বেয়া বুলি কয় নহয় তই লোকৰ ঘৰত গ'লে ইমান নিবিচাৰিবি আকৌ খাবলৈ ৰবি মই ভাত কেইটামান বনাইছিলোঁ আৰু আলু ভাজি অকণমান বনাইছিলোঁ সেইখনৰ সৈতে ভাত অকণমান খাবলৈ দিওঁ লৈ যাম যা তেন্তে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই নেক্সট পাৰ্ট আহি আছে তেন্তে বাই বাই